এই আমাৰ সোণাৰাম গগৈ, যিহেতু আমাৰ জালবৰীয়া নিবাসী। মোৰ মাৰ বিয়াখন তেওঁ ঢোল বজাইছিল আৰু তেওঁ গৈ পেলাই তাত জেগাত আমি বাদন বজাই আদৰি আনিছিল। এয়া দেখিছে নহয়, এইজনে তেওঁ আজিৰ পৰা প্ৰায় ধৰক আজিতো মোৰ আগত 31 years হ'ল। তাৰ আগৰ দিনত কিমান আগৰ কথা চাওক, কাৰণ মই ইমানো ডাঙৰ হ'লগৈ, তেওঁ এতিয়াও স্বাস্থ্য ভাল আছে। কাৰণ তেওঁ স্বাস্থ্যটো যে ইমান ধুনীয়া হৈ আছে কেলৈ গম পাইছেনে বাৰু? তেওঁলোকে আগতে যোনকেইটা যি খাদ্য খালে সেই খাদ্যৰ কাৰণে, আমিতো আজিকালি সাৰ দিয়া পাচলি খাওঁ। আমাৰ চাওক গাৰ ছাল ফুটৰি পাৰিলে, দাই চাই পকিলেই, কিন্তু তেওঁলোকৰ এতিয়া চুলি পকা নাই। চাওক দাঁতো ধুনীয়া হৈ আছে। এতিয়া হ'লেও আপোনালোকৰ বিহু সুবিধা থাকে। কৃষ্ণ আপোনালোকৰ ধন্যবাদ জনাইছোঁ। বিহুটো যাব লৈছেই, বিহুটো যাব লৈছে। যিহেতু বিহু আজিকালি আমাৰ চৰকাৰে কমাই দিলে বন্ধ। বিহুটো বিহু চৰকাৰে কমাইছে। বিহুটো বহাগ মাহটোৱে বিহু আগতে আছিলে। যিহেতু আপোনালোকৰ যেতিয়া আপোনালোকেতো আপোনাৰ বহাগ মাহটোৱে বিহু মাৰি থাকে। তাৰমানে কি গাঁওখন যেতিয়াকৈ শেষ নহয় তেতিয়ালৈকে বিহুৱে মাৰি থাকে। আগৰ বিহু এতিয়াৰ বিহুৰ লগত পাৰ্থক্যটো কি আপুনি অকণমান ক'ব নেকি আপুনি? সেইটো আগৰ দিনৰ যিটো আমাৰ নিয়ম নীতি যিবোৰ খাদ্য আছে এতিয়া নাই, সেইটো মানে কমাই আনি আমি ইমানতে থৈ দিয়া হৈছে। হয় নহয়, বিহু পালনটো কৰিবই লাগিব। এদিন দুদিন হ'লেও বা সপ্তাহৰ ভিতৰত আজৰি কৰিবলৈ বিচাৰিছোঁ।
জানৈ তোৰে চেনেহত জানৈ তোৰে জানৈ তোৰে সপোনত ঐ জান তোৰ জান তোমাকে লগত লৈ পলাই গুচি যাম তোমাকে লগত লৈ পলাই